নমস্কাৰ, গুড মৰ্ণিং অসম। সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। চ' ফোনটো বনাওঁতে আপোনালোকে থাম্বনেইল চাই গমেই পাইছে। চ' আজি হৈছে 1 মে' তাৰিখ। চ' যোৱা আমাৰ 30 এপ্ৰিল তাৰিখে এটা আছাম পুলিচ SLBRB ৱেবছাইটত এটা নটিচ আহিছে। তো তাতে আমাৰ যিমানখিনি আমাৰ CWC অনুষ্ঠিত হৈছিল এক্সাম 2025 চনৰ 6 এপ্ৰিল তাৰিখে, তো যিমানখিনি আমাৰ ABUB হওক বা চিভিল ডিফেন্স হোমগাৰ্ডে বা বটমেনে হওক বা ড্ৰাইভাৰ পষ্টে হওক বা যিমানখিনি কনষ্টেবল অফ UBA হওক বা যিমানখিনি কমিউনিকেশ্যনে হওক, যিমানখিনি এক্সাম 6 এপ্ৰিলে অনুষ্ঠিত হৈছিলে, তো তাতে আজি হৈছে আমাৰ যোৱাকালি এটা নটিচ আহিছে। চ' আজি মই ভিডিঅ'টো বিশেষ কাৰণত কালি বনাব নোৱাৰিলোঁ, তো আজি মই বনাইছোঁ। তো সকলোৰে নিশ্চয় আজি আমাৰ 11 বজাৰ পাছত, আজি হৈছে 1 মে' 11 বজাৰ পাছত আপোনালোকৰ ৰিজাল্ট মুকলি হ'ব। আৰু তাৰপাছত কাৰ ৰিজাল্ট ভাল হৈছে মই ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে তাত গৈ চেক কৰি ল'ব। তো এতিয়া আমি ক'বলৈ গৈ আছোঁ আমাৰ যোনখিনি আমাৰ ইয়াতে চৰকাৰে যোনখিনি এটা লিষ্ট এটা বনাইছে, মানে এটা 3টা লিষ্ট এটা বনাইছে, এটা 9 তাৰিখত, এটা 14 তাৰিখত, এটা 16 তাৰিখত। এই তাৰিখখিনি বাক এটা ভাইবা হ'ব, অনুষ্ঠিত হ'ব। আৰু 5 তাৰিখে একেলগে চবৰে এডমিট ডাউনলোড এভেইলেবল হ'ব। তো 5 মে' তাৰিখে তো সকলোৱে গমে। তো আজি হৈছে আমাৰ 1 মে' 11 বজাৰ পাছত আপোনালোকৰ এডমিট ডাউনলোড এভেইলেবল হ'ব। চ' সকলোৱে গমে পাই, নিশ্চয় নটিচখন পঢ়ি চালে গম পাই যাব। আৰু যোনখিনি পষ্টৰ মানে 9 তাৰিখে অনুষ্ঠিত হ'ব, মই কৈ দিছোঁ। যোনখিনি লিষ্টত আপোনালোকৰ লিষ্টটো নটিচখন চালে গম পাই যাব। আৰু যোনখিনি লিষ্টত নাম আছে 1ৰ পৰা 8 লৈকে, তো এইখিনি পষ্টে আমাৰ 9 তাৰিখে ভাইবা অনুষ্ঠিত হ'ব। তো আপোনালোকে নিশ্চয় দেখিছে। আৰু এইফালে 9 তাৰিখত লিখা আছে 1ৰ পৰা 8 লৈ উইল বি হেল্প টু, আমাৰ ইয়াত অৰেল ভাইবা অনুষ্ঠিত হ'ব 9 তাৰিখে, 9 মে' তাৰিখে। আৰু যোনখিনি 10ৰ পৰা 11লৈকে লিষ্ট আছে বা সেই 2 পোষ্ট অফ দ্য ড্ৰেচাৰ আণ্ডাৰ DGCG, এইটো নিশ্চয় দেখি পাইছোঁ। 1 পোষ্ট অফ দ্য নাৰ্ছ, 2 পোষ্ট অফ দ্য লেবৰেটৰী টেকনিচিয়ান, এইবিলাকৰ 14 মে' তাৰিখে ভাইবা অনুষ্ঠিত হ'ব। বা যোনখিনি সিহঁতৰ ৰিক্ৰুইটমেণ্ট আছে বা ইণ্টাৰভিউ হ'বলগীয়া আছে, এইখিনি 14 তাৰিখত অনুষ্ঠিত হ'ব। আৰু 9 নম্বৰ যোনটো পইণ্টত আছে, 12 পোষ্ট অফ দ্য চিভিল ডিফেন্সৰ যোনখিনি পোষ্ট আছে, তাত 12টা পোষ্ট আছে 9 নম্বৰত। মেন আছিলে এইটো বটমেন, চুইমিং, বটিং ফৰ দ্য বটমেন। তো আপোনালোকে নিশ্চয় দেখি পাইছে এইটো পষ্টত। আমাৰ এইটো পষ্টটো হৈছে বটমেনৰ পষ্ট। এইটো 16 মে' তাৰিখে আমাৰ ভাইবাখন বা যোনখিনি চুইমিং ইহঁতৰ অনুষ্ঠিত হ'ব। এইখিনি হ'লে যদি আপোনালোকৰ যদি ৰিজাল্টটো কেনেকুৱা আছিলে আজি কমেণ্ট কৰি জনাব। যদি আপুনি কিমান পাইছিলে টোটেল মিলাই পিনি মোক আপোনালোকে কমেণ্ট কৰিবা। আপোনাৰ যদি কিমান ৰিটাৰ্ণত পাই পিনি আপোনাৰ আজি ৰিজাল্টটো আহিছেগৈ, তো আপোনালোকে জনাই দিব। যদি আপোনাৰ নাম আহিছেগৈ না জনাই দিব। ত' আপুনি ৰিটাৰ্ণত কিমান পাইছিলে জনাই দিব। তো আজি ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম। বাই।